নমস্কাৰ মই শ্ৰী পলাশ ৰাজবংশী আজি মই টিউচন আবৰ এই ভিডিঅ'টি প্ৰথমবাৰৰ বাবে 11ৰ চেপ্টাৰ এটা লৈ আহিছোঁ এই চেপ্টাৰটো হ'ল সংকব ছেট আৰু ইংলিছত কি বুলি কয় কনিক সেকশন যে কনিক সেকশন এতিয়া কনিক সেকশনৰ বিষয়ে কোৱাৰ আগতে আমি কনিক সেকশন কি কি বস্তু সংকব ছেট কি তাৰ বিষয়ে আমি জানিব লাগিব যে আমাৰ তোমালোকৰ কি আছে তোমালোকে দশম শ্ৰেণীত পাই আহিছা যে সৰল ৰেখাৰ বিভিন্ন সমীকৰণৰ বিষয়ে তোমালোকে দশম শ্ৰেণীত পাই আহিছা এডভান্স মেথমেটিক্সত যিবিলাকৰ এডভান্স মেথমেটিক্স নাই তোমালোকে ইয়াতে 11ৰ 3 নম্বৰ চেপ্টাৰটো তাত পাবা তথাপি তোমালোকে যদি যিবিলাকৰ এডভান্স সাবজেক্টৰ নাই এডভান্স মেথমেটিক্স নাই তোমালোকে এডভান্স কোনৰ আগৰ এডভান্স কোন ক্লাছ 10 এডভান্স কোন তোমালোকে অলপ চাই লবা চাই লৈ পেলাই তেতিয়া তোমালোকৰ অলপ উজু হ'ব যে তোমালোকে 10 চেপ্টাৰ এই ইয়াৰে একাদশ শ্ৰেণী তোমালোকে 10 চেপ্টাৰটো পাবা যে সৰল ৰেখা বিভিন্ন সমীকৰণৰ বিষয়ে পাবা কিন্তু আমি এই 11 চেপ্টাৰটো যেটো একাদশ চেপ্টাৰ আছে এই চেপ্টাৰটোত আমি কি পাম যে বিভিন্ন আৰি বক্ৰ ৰেখাবিলাক যেনে আমাৰ বৃত্ত উপবৃত্ত অধিবৃত্ত পৰাবৃত্ত এইবিলাকৰ বিষয়ে আমি পাম যে সাৰ্কেল ইলিপস হাইপাৰবোলা প্যাৰাবোলা এইবিলাকৰ বিষয়ে আমি পাম এতিয়া এই যিবিলাক আমাৰ এই হেৰিবিলাক এই বক্ৰ ৰেখাবিলাক বৃত্ত উপবৃত্ত অধিবৃত্ত পৰাবৃত্ত এইবিলাক আমাৰ ব্যৱহাৰ কি যে আমাক গ্ৰহৰ কক্ষপথ তাত আমাৰ ব্যৱহাৰ হয় যে গ্ৰহবিলাকে সূৰ্য চাই পেলাই কেনেকৈ ঘূৰে উপবৃত্ত ইলিপছত উপবৃত্তাকাৰ পথত ঘূৰে তাৰ পিছত আমাৰ যে আমাৰ গাড়ীৰ হেডলাইটটো আমাৰ কি হয় গাড়ীৰ হেডলাইটটো হেৰি কৰোঁতে তাতে আমাৰ কি হয় যে আমাৰ বক্ৰৰেখাৰে কি হয় এইবিলাক প্ৰয়োগ আৰু বিভিন্ন ধৰণৰ এণ্টেনা কিবা কিবি এইবিলাক বহুত ধৰণৰ কি আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আৰু ইয়াত আমাক লাগিব শংকুৰ সৃষ্টি কেনেকৈ গঠন হয় শংকুৰ বিষয়ে আমি এতিয়া অলপ চাই লওঁ শংকু কেনেকুৱা যে ধৰা এডাল কি আছে এডাল এল ৰেখা আছে ইয়াতে কি এডাল আছে এডাল এল ৰেখা আছে নামটো কি মই স্মল এল ৰেখা আছে ধৰা এই এল ৰেখাডালক ইয়াতে আনডাল ৰেখাই কি কৰিছে ধৰা কি কৰিছে ইয়াতে আনডাল ৰেখা স্মল এম নামটো স্মল এম দিছো নামটো ইয়াতে ধৰা কি কৰিছে ইয়াতে আলফা ইয়াতে কি কৰিছে ধৰা ইয়াতে ভি বিন্দুতে এটা আলফা ডিগ্ৰী কোণ কৰি ইয়াত কি কৰিছে ছেট কৰিছে কাটিছে এতিয়া যদি আমি কি কৰো এই এম ৰেখাডালক এই আলফা কোণটো এটো কোণটো যদি আলফা ডিগ্ৰী হয় আলফা যদি হয় এই কোণটো কিমান হ'ব এই কোণটো কিমান হ'ব আলফা কাৰণ এটা বিপৰীত কোণ হ'ব বিপৰীত ভাৰ্টিকেলি অপোজিট এংগল গতিকে দুটা কোণ কি হ'ব সমান হ'ব এই আলফা কোণটোৰ পৰিৱৰ্তন এই কোণটোৰ চেঞ্জ নোহোৱাকৈ যদি আমি এম ৰেখাডাল কি কৰো এল ৰেখাডালৰ চাৰিওফালে ঘূৰাও এনেকৈ যদি ঘূৰাই দিলে কি হ'ব আলফা কোণটোৰ পৰিৱৰ্তন নোহোৱাকৈ এটা কি হ'ব এটা শংকুৰ সৃষ্টি হ'ব শংকু দুইমুখীয়া শংকু ওপৰ ফালে এটা শংকু হ'ব তল ফালে এটা শংকু হ'ব কিন্তু শংকুটো কি হ'ব ফপলা শংকু যদি আমি এনেকৈ ঘূৰাই দিওঁ ইয়াতে ঘূৰাইলে কি হ'ব এটা শংকুৰ সৃষ্টি হ'ব এনেকৈ তোমালোকে ইমান কল্পনা কৰি লোৱা এনেকৈ এটা শংকুৰ সৃষ্টি হ'ব এনেকৈ ওপৰ ফালে এটা শংকু তল ফালে এটা শংকু ফপলা শংকু পৰৱৰ্তী সময়ত আমি নেক্সট পৰ্যায়ত আমি এইবিলাক শংকু বুলিয়ে ক'ম এনেকৈ এটা শংকুৰ সৃষ্টি হ'ব এইটো এনেকৈ তোমালোকে শংকু হ'ব ফপলা শংকু কিন্তু কি হ'ব লাগিব এই আলফা কোণটো যিটো আছে এই আলফা কোণটো কি হ'ব নোৱাৰে চেঞ্জ হ'ব নোৱাৰে এই আলফা কোণটো চেঞ্জ নোহোৱাকৈ দুফালে তেতিয়া কি হ'ব এটা দুইমুখীয়া এইফালে এটা হ'ব এইফালে এটা হ'ব এটা দুইমুখীয়া কি হ'ব শংকুৰ সৃষ্টি হ'ব এইটো কি হ'ব কিন্তু ফপলা শংকু বুজি পাইছা পৰৱৰ্তী সময়ত আমি এইবিলাক কি বুলি ক'ম আমি শংকু বুলিয়ে ক'ম এতিয়া এই শংকু এই যিডাল আমাৰ ৰেখা আছিল যিডাল এল ৰেখা আছিল এই ৰেখাডালক আমি কি বুলি ক'ম অক্ষ এক্সিছ এই ৰেখাডাল আমি কি বুলি ক'ম এক্সিছ বুলি ক'ম আমি এই যিডাল এম ৰেখা আছিল এম ৰেখাডাল আমি কি বুলি ক'ম জেনেৰেটৰ বুলি ক'ম জেনেৰেটৰ বুলি ক'ম আৰু এটা ভি বিন্দু ধৰাটো কাটিছিল ভি বিন্দুত মই নামটো ক'ব পাৰিছিলোঁ চৰি এই নামটো ভি বিন্দু ধৰা কাটিছিল ভি বিন্দু বুলি ক'ব মানে বেলেগ নামো ক'ব পাৰে যি কোৱা মই ভি বিন্দু বুলি ক'লো এই ভি বিন্দুক কি বুলি ক'ব এডাল কি বুলি ক'ব এই বিন্দুক কি বুলি ক'ব ভাৰ্টেক্স তো কি ক'ব ভাৰ্টেক্স বুলি ক'ব এতিয়া আমি কনিক সেকশন কি বস্তু সংকব ছেট কি বস্তু আমি জানিব লাগিব যে কনিক সেকশন কাক কয় এখন সমতল আৰু এটা শংকুৰ ছেদনৰ ফলত যি বক্ৰ সৃষ্টি হয় তাকে কি বুলি কয় কনিক সেকশন কনিক সেকশন আমি ছবি ডায়াগ্ৰামৰ জৰিয়তে বুজিব চেষ্টা কৰো ধৰা কি আছে এইটো ধৰা কি আছে এটা দুইমুখীয়া না কি আছে শংকু আছে হয় এনেকৈ মই চিম্পলকৈ আঁকিছোঁ
ধৰা ইয়াতে এখন কি আছে এখন সমতল সমতল ইয়াত কি কৰিছে ইয়াতে সেট কৰিছে সমতলে ইয়াতে সেট কৰিছে এতিয়া সমতলখনে সেট কৰোতে এই শংকুটো এই ওপৰ যেটো শংকু আছে এটা ধৰা এটা নাম কি আছে VAC এডাল M আছিল এডাল কি আছিল L আছিল এটো এডাল জেনাৰেটৰ এডাল এক্সিস এডাল কি ভাৰ্টেক্স এতিয়া এই সমতলখনে সেট কৰোতে ইয়াতে যেটো বক্ৰ সৃষ্টি হ'ব তাকে কি বুলি কোৱা হ'ব সংকোপ ছেদ অৰ্থাৎ কনিক সেকশন যে এখন সমতল আৰু এটা শংকুৰ ছেদনৰ ফলত যি বক্ৰ সৃষ্টি হয় তাকে কি বুলি কয় আমাৰ তাকে কি বুলি কয় যে কনিক সেকশন অৰ্থাৎ সংকোপ ছেদ বুলি কোৱা ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি বৃত্ত কাক কয় তোমালোকৰ এই চেপ্টাৰটোৰ প্ৰথম দিছে বৃত্ত আছে বৃত্ত কাক কয় বৃত্ত কাক কয় জানিব লাগিব যদি কি কৰে ছবিটো ইয়াত মই লিখি ৰাখিছো যে এখন প্লেনখনে যদি কি কৰে এই যে আমাৰ এক্সিস আছিল অক্ষডাল আছিল এই অক্ষলৈ যদি কিমান কৰে 90 ডিগ্ৰী এংগলত কাটে যদি 90 ডিগ্ৰী এংগলত কি কৰে সেকশন কৰে কি কৰে ইয়াত সেট কৰে তেতিয়া কি হ'ব ইয়াতে কি হ'ব ইয়াতে এটা কি হ'ব বৃত্তৰ বৃত্ত বক্ৰ সৃষ্টি হ'ব সেই বক্ৰটো কি হ'ব সাৰ্কেল এটা বৃত্ত হৈছে যে তোমালোকৰ প্ৰথম এই ইয়াত কি আছে বক্ৰৰ কথা বৃত্তৰ কথা কোৱা আছে গতিকে বৃত্তটো কোনো আমি পিছত আমি পৰ্যায়ক্ৰমে উপবৃত্ত পৰাবৃত্ত অধিবৃত্ত ইলিপস হাইপাৰবোলা প্যাৰাবোলাৰ বিষয়ে আমি যাই থাকিম এটা কয় এতিয়া আমি বৃত্তৰ বিষয়ে অলপ ছাত্ৰ-ছাত্ৰীসকল এতিয়া বৃত্ত কথা আলোচনা কৰা জানিব লাগিব বৃত্ত তোমালোকে বৃত্ত কাক কয় পাইছে আগতে যে বৃত্ত ডেফিনেশ্যন কি বৃত্ত ডেফিনেশ্যন কৰাৰ আগতে তোমালোকক আমাৰ এই চেনেলটোতে কি আছে আমাৰ ক্লাছ 9 10 ৰ বৃত্তৰ বিষয়ে আমাৰ কোৱা আছে 9 ত বিতংভাৱে কোৱা আছে মোৰ বন্ধু সঞ্জীৱ কুমাৰ দাসে ইয়াৰ ভিডিঅ' দিছে তোমালোকে আমাৰ এই ভিডিঅ'টো ডেসক্ৰিপচনত তাৰে লিংক দি দিম তোমালোকে চাই ল'ব অলপ চাই ল'ব তোমালোকৰ সুবিধা হ'ব যে কি বৃত্ত কাক কয় যে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত্বত থকা আটাইবোৰ বিন্দুৰ যেটো কি সমতলত থকা আটাইবোৰ বিন্দু যেটো বিন্দুবিলাক আছে সেই বিন্দুবিলাক সংগঠিতকে কি বুলি কয় আমাৰ কি বুলি কয় বৃত্ত ধৰা এটা বিন্দু আছে এই নিৰ্দিষ্ট বিন্দু এই বিন্দুৰ ফলত এখন এই সমতলখনত এখন বৰ্ডখন সমতল এই সমতলখনত এই নিৰ্দিষ্ট বিন্দুৰ পৰা কিছুমান সমতলত যিবিলাক বিন্দু থাকে এই বিন্দুটোৰ কি হয় এই বিন্দুবিলাকৰ যেটো সংগঠিতকে কি বুলি কয় বৃত্ত বুলি কয় আমি যদি এটা কি কৰো এনেকৈ আমি গোটেইবিলাক কানেক্ট কৰো এটা কি হ'ব এটা বৃত্ত এটা কি হ'ব বৃত্ত এতিয়া এই নিৰ্দিষ্ট বিন্দুটো অলপ মোৰ ছবিটো হেৰি হ'ল তোমালোকে চাই ল'বা যে এই যে নিৰ্দিষ্ট বিন্দু আছে এই নিৰ্দিষ্ট বিন্দু কি বুলি কয় আমাৰ চেণ্টাৰ বুলি কয় আৰু এই বৃত্তটো যিকোনো এটা বিন্দু এই বৃত্তৰ ওপৰত থকা যিকোনো বিন্দু আৰু যেটো কেন্দ্ৰ কি চেণ্টাৰৰ দূৰত্বটো কি বুলি কয় ব্যাসাৰ্ধ তোমালোকে কি এটা আগতে পাইছা আৰু আমাৰ ভিডিঅ'টোত এই ভিডিঅ'টো ডেসক্ৰিপচনত আৰু আমাৰ সেই ক্লাছ 9 ৰ ভিডিঅ'টোৰ লিংকটো দি দিম তোমালোকে চাই ল'বা ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি বৃত্তৰ সমীকৰণ চাওঁ বৃত্তৰ সমীকৰণ বিলাক পাম বৃত্তৰ সমীকৰণ কি আছে যে ধৰা আমাৰ কি আছে এই x অক্ষ এই সমতলখনৰ x অক্ষ কি আছে y অক্ষ এতিয়া যদি কি হয় এটা বৃত্ত যদি কেন্দ্ৰ কি হয় ইয়াৰ মূলবিন্দু স্থানাংক কিমান 0 0 হয় 0 0 এতিয়া যদি এটা বৃত্ত যদি কি থাকে এই সমতলখনত থাকিলে কি হয় যদি বৃত্তটোৰ কেন্দ্ৰ যদি কি হয় কেন্দ্ৰ মূলবিন্দু হয় 0 0 এই বিন্দুৰ স্থানাংক কিমান 0 0 0,0 হয় এটা ধৰা এইটো বিন্দু ধৰা কি O বুলি কোনটো O এতিয়া ধৰা কি আছে ধৰা বৃত্তটোৰ ওপৰত P এটা যিকোনো বিন্দু আছে এই P বিন্দুৰ স্থানাংক ধৰা মই কোনটো কিমান x, y হ'ব এতিয়া আমি কানেক্ট কৰো এটো কি হ'ব বৃত্তটোৰ কি হ'ব ব্যাসাৰ্ধ হ'ব কাৰণ এটো চেণ্টাৰ কেন্দ্ৰ এটো বৃত্তটোৰ ওপৰত থকা যিকোনো এটা বিন্দু গতিকে OP টো কি হ'ব বৃত্তটোৰ কি হ'ব OP টো হ'ব বৃত্তটোৰ OP-ডাল হ'ব ব্যাসাৰ্ধ হয় এতিয়া আমাৰ মূলবিন্দু 0,0 আৰু এইটো x, y এটো বিন্দু আছে x, y বৃত্তটোৰ কি হ'ব P বিন্দুটো কি হ'ব এই OP টো হ'ব আমাৰ ব্যাসাৰ্ধ আমি যদি আমি সমীকৰণ উলাব লাগে এই বৃত্তটোৰ সমীকৰণ যে মূলবিন্দু যদি কি হয় 0,0 হয় মূলবিন্দু যদি বৃত্তটোৰ যদি কেন্দ্ৰ যদি কি হয় যদি কেন্দ্ৰ 0 0 হয় তেতিয়া আৰু ইয়াৰ যদি ব্যাসাৰ্ধ আমি কোনো ধৰা আমি দূৰত্ব ডিসটেন্সটো কোনো আমি কিমান r এটো ডিসটেন্সটো আমি কোনো r বুলি কলো এই ব্যাসাৰ্ধ আমি ব্যাসাৰ্ধটো ভ্যালু কিমান বুলি কলো আমি r বুলি কলো স্মল r এতিয়া মূলবিন্দু 0,0 হলে বৃত্তটোৰ সমীকৰণ কি হ'ব এতিয়া আমি এই বৃত্তটোৰ সমীকৰণটো উলিয়াম যে কি আছে আমাৰ OP টো কি আছে OP টো আমাৰ কি বুলি কৈছো আমি r বুলি কৈছো হ'ব এতিয়া তোমালোকে পাইছা যে মূলবিন্দুৰ পৰা দূৰত্ব তোমালোকে ক্লাছ 10 শ্ৰেণী ক্লাছ 10 তোমালোকে পাইছা মূলবিন্দুৰ পৰা এটা বিন্দুৰ দূৰত্ব কি হয় যে √/, কি হ'ব এই বিন্দু কি আছে x y আছে মানে কি √/, x² + y² ইকুৱেল টু কি হ'ব এটো r যদি আমি ৰুটটো গুছাব লাগে আমি কি কৰিম এইফালে এটা স্কয়াৰ দি দিম দহলে স্কয়াৰ কৰিলে বোথ চাইড হোল স্কয়াৰ কৰিলে কি হ'ব ৰুটটো উঠি যাব কি হ'ব ইয়াতে x² + y² ইকুৱেল টু ইফালে কি হ'ব r²
গতিকে এইটো হ'ব সমীকৰণ যে মূলবিন্দু যদি কি হয় বৃত্তটোৰ যদি কেন্দ্ৰ যদি মূলবিন্দু হয় তেতিয়া কি হ'ব আৰু ব্যাসাৰ্ধযুক্ত বৃত্তটোৰ কেন্দ্ৰ মূলবিন্দু আৰু ব্যাসাৰ্ধযুক্ত বৃত্তটোৰ সমীকৰণ কি হয় x² + y² ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি যদি মূলবিন্দুটো কি হয় যদি এবাৰ আমাৰ যদি চেণ্টাৰ যদি মূলবিন্দুটো নহয় যদি বেলেগ হয় h আৰু k ধৰে এনে ধৰিলে আমি hk বা তোমালোকে এক্সাম্পল তোমালোকে বেলেগ পাবা আমি ধৰিলে না hk ডায়াগ্ৰামটো আমি প্ৰথমে ড্ৰ কৰিলো ইয়াতে যদি কি হয় ধৰা বৃত্তটো ইয়াত আছে ধৰা কেন্দ্ৰ এবাৰ কি নহয় মূলবিন্দু নহয় এবাৰ কি হ'ব ধৰা এটা কোনো কেন্দ্ৰটো আমাৰ কি আছে ধৰা এটা hk স্মল h k আৰু ইয়াতে ধৰা এটা বিন্দু আছে যিকোনো p এটা বিন্দু আছে x, y ঠিক আছে ধৰক উত্তৰ হইলো কিমান আৰু ব্যাসাৰ্ধটো r এতিয়া আমি এই যদি বৃত্তটো কেন hk হয় h, k আৰু বৃত্তটোৰ ওপৰত থকা যিটা বিন্দু কি হয় px, y এই বৃত্তটোৰ সমীকৰণ কি হ'ব এই বৃত্তটোৰ সমীকৰণ আমি কেনেকৈ পাম যে আমাৰ কি হয় যে OP ইকুৱেল টু কি আছে আমাৰ OP ইকুৱেল টু r OP ইকুৱেল টু কি আছে আমাৰ OP ইকুৱেল টু r আছে হয় এতিয়া দুটা বিন্দু এটা বিন্দু দুটা বিন্দু দূৰত্ব ফৰ্মুলা আমি আগতে পাইছো কি হয় আমি তোমালোক কি কৈছে √r তুমি দশমলাক ক্লাস 9 পাইছিলা √r কি হয় x1 - x2 হোল স্কয়ার + y1 - y2 হোল স্কয়ার সেই ফৰ্মুলা মতে কি হ'ব x ৰ পৰা কিমান হ'ব h মাইনাস কি হ'ব x মাইনাস h হোল স্কয়ার + y মাইনাস এইটো y1 - y2 y মাইনাস k হোল স্কয়ার = r হল ছাত্রছাত্রীসকল আমি কি কৰিম এইবাৰ ইয়াৰ পৰা কি কৰিম আমি ইয়াৰে ৰুটডাল উঠাই দিম উঠাইলে কি হ'ব দফালে ৰুটডাল আমি উঠাব লাগিব দফালে আমি হোল স্কয়াৰ কৰিব লাগিব কি হ'ব হোল স্কয়াৰ কৰিলে কি হ'ব x মাইনাস h হোল স্কয়াৰ প্লাস y মাইনাস k হোল স্কয়াৰ ইকুৱেল টু r স্কয়াৰ গতিকে কি হ'ব যে চেণ্টাৰ যদি hk যদি কি হয় কেন্দ্ৰ h, k যুক্ত আৰু h, k যুক্ত আৰু ব্যাসাৰ্ধ r যুক্ত বৃত্তটোৰ সমীকৰণ কি হ'ব যে x মাইনাস h হোল স্কয়াৰ প্লাস y মাইনাস k হোল স্কয়াৰ ইকুৱেল টু r স্কয়াৰ এইটো হ'ব বৃত্তৰ সমীকৰণ ছাত্ৰছাত্ৰীসকল আজি এইটো ভিডিও আমি ইমানতে সামৰণি মাৰিছো নেক্সট এই ইয়াৰে মেথছ বিলাক প্ৰবলেম বিলাক তোমালোকৰ যিবিলাক টেক্সট বুকত আছে আৰু অন্য কিছুমান প্ৰবলেম সলভ কৰিবলৈ চেষ্টা কৰিম গতিকে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো তোমালোকৰ এই ভিডিওটো ভাল লাগিছে তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু বন্ধুৰ মাজত তোমালোকে যিমান পাৰা সিমানে বেছিকৈ শ্বেয়াৰ কৰিবা আৰু হ'ব গতিকে ভিডিওটো ইয়াতে সামৰণি মাৰিছো